হেমলতা হোটেল পাই গ'লোঁ। মই এতিয়া বৰ্তমান আছোঁ হেমলতা হোটেল। এইখন আপোনালোকে বেকগ্ৰাউণ্ডত দেখা পাই আছে। ইয়াতে এতিয়া ছিটে পোৱা নাই, চাওঁ কি হয়। হোটেলৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখাই দিছোঁ। চাওকচোন মানুহ কিমান হৈছে, একদম পূৰা হাউচফুল। এয়া কেঁচা পিঁয়াজ, নেমু টেঙা আৰু চাটনি আৰু জ্বালা আহি গ'ল। এয়া ঠাণ্ডা পানী ল'লোঁ হাফ লিটাৰ। এয়া ভাত আহি গ'ল। ভাতৰ লগত কি কি আইটেম দিছে আপোনালোকক মই দেখুৱাইছোঁ, চাই থাকিব আপোনালোকে। পোনপ্ৰথমে পাপৰখন খাই ল'লোঁ। এয়া ভাত আৰু পটল আৰু আলুৰ চব্জি, তাৰপিছত এইটো দালি বটা, পদিনা বটা, কলডিল ভাজা, মাছৰ খাৰ আৰু কচু ভাজা আৰু আলু ভাজা, আৰু লগতে এয়া মই লৈছোঁ গাহৰি। খানা তামাম টেষ্টি হৈছে। খোৱা হৈ গ'ল, ঠিকছে খালোঁ একদম। এতিয়া আপোনালোকৰ এড্ৰেছটো কৈ আছোঁ। এড্ৰেছটো হ'ল আপোনাৰ ৰাণীগেটৰ ওচৰতে হয়, এয়াৰপৰ্ট যোৱা ৰাস্তা, ৰাণীগেট, গুৱাহাটী ৰাণীগেট। আৰু এবাৰ হ'লেও আপোনালোকে খাই চাব। মই কিন্তু বঢ়িয়া টেষ্টি পাইছোঁ, আপোনালোকে একবাৰ টেষ্ট কৰি চাব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।